গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিছে বাহিৰত ইমান ৰ'দ। মই ৰাতিপুৱা কিন্তু গৰম পানী গিলাচে আৰম্ভ কৰোঁ দিনটো। এয়া দেখিছে 6টা বজাৰ পৰিৱেশ, ইমান ৰ'দ চোকা এইকেইদিন। আৰু মোৰ ফুলখিনি চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। ফুলটো বহুত ভাল লাগে মোৰ। বহুত ফুল মৰি গৈছে মোৰ, আৰু যিখিনি ভাল হৈ আছে আপোনালোকক দেখাইছোঁ। নতুনকৈ কিছুমান ফুল ৰুইছোঁ, এইখিনি ডাঙৰ হ'লে আপোনালোকক দেখাম হা। এয়া চাওকচোন। আৰু ৰাতিপুৱা সদায় গা পা ধুই মই থাপনাত এগছি চাকি জ্বলাওঁৱেই। আৰু আজি মোৰ কি হ'ল নাজানো, ইমান পুৰি খাবলৈ মন গ'ল ৰাতিপুৱাই, সেইবাবে পুৰি বনাইছোঁ চাওকচোন। আৰু লগত একাপ গাখীৰ চাহ। এয়া মোৰ পুৰি আৰু গাখীৰ চাহ ৰেডি। আপোনালোকে কেনেকুৱা পালে জনাব হা। আৰু এয়া আমাৰ জিমি আৰু টিকু।